ঘৰৰ বিষয়ে কিদৰে আচন্তাবোৰ ঘৰ বনোৱা হয় লাগিছে এইটো চকুঠালি নহয় জানো চকুঠালি 8 কোঠালি 8 কোঠালি ৰুম বনিছে এইটো এইফালতো এইটো কিটচেন বনি আছে এজন মালিক হয় এজন মালিকৰ বৰ্তাক বৰ্তমান তেওঁ বিজি আছে কাম কৰা মানে মাৰি আছে ব্ৰাছ ইটা বাছ কৰি আছে কিবা ক'ব নেকি ঘৰটোৰ বিষয়ে ঘৰটো মানে চাট ঢালিম বুলি কোৱাৰ পিছত কেলে নাঢালিলে ওপৰত চিলেপ হ'ব নেকি এখন 3 পাল্লাহে লগাইছে বোলে 4 পাল্লা নলগায় 4 পাল্লাত বহুত পৰিবগৈ বোলে পেলালে নপৰে বোলে এতিয়া বৰ্তমান কাম চলি আছে লিণ্ডা চোৱাগে নাই চবকে আৰু আজিৰ ভিতৰতে এইফালেতো বান্দা হ'ব এইটো কৰিডৰ ৰুম বনি আছে কৰিডৰ বাট বনি আছে ষ্টাইল ফুণ্ডৰ ষ্টাইল ল'বলৈ নতুন পাইপ অনা হৈছে জোখ মাখ কৰি আছে ওঠৰ ফুট নেকি 20 ফুট সজাইছে নেকি কেতিয়া নহয় এইখন এইখন খালি পোৱা মাজতো তাৰমানে এই 3 ইঞ্চিখন এইফালে ৰুম এটা বহাব আৰু বেছিকৈ মহাটোৰ কাৰণে এতিয়া বহাব পৰা নাই মহাটোৰ ফালে বহিব এইপিনে দেখাই লওক এইটো আপোনাৰ চৌকাত লেট্ৰিনৰ কাৰণে এইটো ভিতৰত লেট্ৰিনৰ কৰিলে এইটো কি বনিছে এইটো ইপিনে আহি দেখা এইটো জানো মিষ্টেক কি বনাইছে আৰু এইটো সাংঘাতিক ষ্টাইল এইটো গাঁঠিব প্ৰিণ্টাৰ কৰিবলৈ কেনেকৈ চাং পাতিছে আচৰিত এইটো লালি কাঠ হয় বহুত ধুনীয়া স্পেচিয়েলি 1 নম্বৰ ভাত কি হ'ল এইটো ডিস্কো নেকি হাই
লম্বা হৈ গ'ল লম্বা